खुलुमबाय गिबियावनो बयनिसिमबो गाहाम हामलायनायखौ जासिहरबाय दिनैनि प्राइम 24 हेडलाइन स्टुडियाव धेमाजि जिल्ला सानजारि नोगोरनिफ्राय रादाबखौ फरायदों आं आमिना सरगियारिया 10 एप्रिल खालारखालि गसाइगाव टाउन कमिटिया दिनै 21 दिन भारत नाङै तालाबन्द फोसावनायाव हाजिरा मावनो मोनै जाय सुबुंफोरा खस्थ भुगिनानै थानाय मानसिफोरनो सरकारनि बिथोन बायदियै मोनब्रै वार्डआवनो दैदेनजानाय गसाइगाव टाउन कमिटिया गासै गं 2405 नखरनि गासै सा 9645 मानसिफोरनो 7 दिननि सोलिनो हानाय बायदियै माइरं दालि थावजों लोगोसे गोबां जाग्रा मुवा बेसाद रानना होदों मखजाथावदि बे खामानिखौ दैदेनो गसाइगाव टाउन कमिटिनि आफादगिरि मुस्रि ध्रुव कुमार ब्रह्म आरो लोगोसे जथायै एनसीसी एनएसएस आरो स्काउट एन्ड गाइडनि मावथि सोद्रोमाफोरखौ लाना बे खामानिखौ मावफुंनाय जायो दानिया गसाइगावनिफ्राय रादाबगिरि दानसोरां बसुमतारी दैथायहरनाय माखासे नुथाय नायदिनि 372.96 কুইণ্টল চাউল আমি আবণ্টন পাইছোঁ এই অনুপাতে দালি পাইছোঁ আমি 67 কুইণ্টল আৰু তেল পাইছোঁ আমি 2025 লিটাৰ নিমখো পাইছোঁ আমি সকলৰ কাৰণে আমাৰ অসম চৰকাৰে বৰ্তমান চলি থকা লকডাউন সময়ত ভুক্তভোগী জনে মানে জীৱন মানে ভুক্তভোগী হৈ জীৱন যাপন কৰি আছে কষ্টৰে তেখেতসকলক সকাহ দিবৰ কাৰণে 8 দিনৰ এটা ৰেচন আবণ্টিত কৰিছিলে গোটেই আমাৰ গোসাইগাঁও পৌৰসভা এলেকাত 2405 ফেমিলিৰ 9645 সদস্যৰ কাৰণে 8 দিনৰ যে আমাৰ আবণ্টিত ৰেচন এই ৰেচনটো আমি সুকীয়াকৈ আজি গোসাইগাঁও পৌৰসভা এলেকাত 4টা ৱাৰ্ডৰ 4টা স্থানত বিতৰণ কৰিবলৈ প্ৰস্তুতি ৰাখিছোঁ আৰু বিশেষকৈ বৰ্তমান যেহেতু আমাৰ লকডাউন পিৰিয়ডটো চলি আছে সেইকাৰণে ছ'চিয়েল ডিষ্টেঞ্চিংটো যাতে আমি মেইনটেইন কৰিব পাৰোঁ তাৰ কাৰণে এনচিচি কেডেট আমি ৰিকুৱেশ্যন কৰি এইখিনি আনিছোঁ 30জন এনচিচি কেডেট আছে আমাৰ স্কাউট এণ্ড গাইডৰ কিছুমান সেৱকসকল আজি উপস্থিত আছে লগতে পুলিচ প্ৰশাসনৰ লগতো আমি সম্পৰ্ক ৰাখিছোঁ বৰ্তমান মানি চলিবলগীয়া লকডাউন পিৰিয়ডত যি নিয়মাৱলী আছে সেই নিয়মাৱলীটো যাতে বজাই ৰাখি আমি প্ৰতিৰোধ কৰিব পাৰোঁ বিয়পি পৰাৰ যি সম্ভাৱনা তাত প্ৰতিৰোধ কৰিব পৰাকৈ আমি ব্যৱস্থাটো ৰাখিছোঁ আৰু আমি গোটেই 4টা ৱাৰ্ডত নিশ্চয়কৈ আজি বিতৰণ সম্পন্ন কৰিব নোৱাৰিম অহাকালি বা পৰহিলৈকে আমি কাৰ্যটো ৰাখিম যাতে ছ'চিয়েল ডিষ্টেঞ্চিংটো মেইনটেইন কৰি চৰকাৰৰ যিটো নিৰ্দেশ সেই নিৰ্দেশ অনুযায়ী আমি বিয়পি পৰাৰ যিটো সম্ভাৱনা সেইটো ৰোধ কৰাৰ যিটো ব্যৱস্থাটো মজুত ৰাখি যাতে আমি বিতৰণটো সম্পন্ন কৰিব পাৰোঁ সেই হিচাপত নিশ্চয়কৈ আমাৰ 2 দিন বা 3 দিন লাগিব আমি ভাবিছোঁ আমাৰ 7 দিনত চাউল এডালৰ কাৰণে 600 গ্ৰামকৈ দিছে এডালৰ কাৰণে এদিনত 600 গ্ৰামকৈ আৰু মাইনৰৰ কাৰণে 400 গ্ৰামকৈ চাউল দিয়া আছে তো সেই অনুপাতে 7 দিনৰ যিটো হিচাপত আহে এইখিনি আমি বিতৰণ কৰিবলৈ যত্ন কৰি আছোঁ 10 एप्रिल खालारखालि उदालगुरि जिल्लानि सिङाव थानाय नं 588 फटाकाटा गुदि फरायसालिनि गाहाय फोरोंगिरि मुस्रि कालेन्द्र ब्रह्मआ गावनि गामिनि सिङाव थानाय माखासे सोलिनो हायै नखरफोरनो गासै सा 9 नखरनो माखासे जानाय मुवा बेसाद जेरै माइरं दालि थाव संख्रि सामब्राम साबोन धूप सलाय राननानै होनाय जायो एसेयावनो दिनैनि रादाबखौ फोजोबनाय जाबाय गोजोन्थों